15 আগষ্ট পৰ্যন্ত ৰাজ্যত হ'ব মুষলধাৰ বৰষুণ। আজি ৰাজ্যজুৰি জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট। ৰাজ্যজুৰি হঠাৎ কাল ৰূপ ধাৰণ কৰিছে বতৰে। 15 আগষ্ট পৰ্যন্ত ৰাজ্যত হ'ব মুষলধাৰ বৰষুণ। আজি ৰাজ্যজুৰি অৰেঞ্জ এলাৰ্ট বতৰ বিজ্ঞানে জাৰি কৰিছে। 15 আগষ্ট পৰ্যন্ত য়েল্লো এলাৰ্ট জাৰি আছে বতৰ বিজ্ঞানত। বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট জাৰিৰ পিছতে ৰাজ্যত প্ৰান্তে প্ৰান্তে বৰষুণ। পুনৰ কৃত্ৰিম বানৰ কবলত পৰাৰ আশংকা মহানগৰবাসীৰ। ৰাজ্যৰ আন আন প্ৰান্ততো আৰম্ভ হৈছে বৰষুণ। 7.11 চেণ্টিমিটাৰ বৰষুণৰ সতৰ্কবাণী। ৰাজ্যজুৰি হঠাৎ কাল ৰূপ ধাৰণ কৰিছে বতৰে। আজিৰ দ্বিতীয়টো খবৰ হৈছে কোন দিশে ধাৱমান উঠি অহা প্ৰজন্ম। বাইক নিদিয়াৰ বাবেই ককাকৰ সৈতে নাতিৰ ভয়ংকৰ কাণ্ড। উঠি অহা প্ৰজন্মৰ নৈতিক স্খলনৰ ভয়াৱহ ছবি। বাইক কিনি নিদিয়াৰ বাবেই নাতিয়েকে প্ৰাণ ল'লে ককাকৰ। দক্ষিণ কামৰূপৰ জোৰ শিমলীত ভয়ংকৰ ঘটনা। পুত্ৰ বোৱাৰী আৰু নাতিয়ে মিলি 67 বছৰীয়া বৃদ্ধক হত্যা কৰাৰ অভিযোগ। নিহত লোকজন মধ্য চৌধুৰী ফাৰ্মৰ 67 বছৰীয়া আয়েত আলী। হত্যাকাণ্ড সংঘটিত কৰি নাতি ল'ৰা শ্বাহানুৰে কৰিছে আত্মসমৰ্পণ। উত্তেজিত ৰাইজে জ্বলাই দিলে হত্যাকাৰীৰ বাসগৃহ। ঘটনা সন্দৰ্ভত কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি প্ৰতিক্ৰিয়া। আজিৰ তৃতীয়টো খবৰ হৈছে বহুৰূপী হাছিনাৰ ঘৰত আৰক্ষীৰ অভিযান, উদ্ধাৰ হৈছে নকল সোণ আৰু টকা। নাওবৈচাৰ হাছিনা বেগমৰ বাসগৃহত লখিমপুৰ আৰক্ষীৰ অভিযান। হাছিনাৰ বাসগৃহৰ পৰা উদ্ধাৰ বহু পৰিমাণৰ নকল সোণ আৰু টকা। আৰক্ষীৰ জেৰা হাছিনা বেগমে ফাদিল কৰিছে বহু বিস্ফোৰক তথ্য। হাছিনাক শনিবাৰে গ্ৰেপ্তাৰ কৰি 3 দিনৰ জিম্মাত লৈছিল আৰক্ষীয়ে। হাছিনাৰ স্বীকাৰোক্তিৰ ভিত্তিত ভাতৃৰ ঘৰত চলালে অভিযান। হাছিনাৰ ভাতৃৰ শোৱনি কোঠাত উদ্ধাৰ হৈছে নকল সোণখিনি। হাছিনাক লগত লৈ বিহপুৰীয়া নাওবৈচা লালুক আৰক্ষীৰ যুটীয়া অভিযান। আৰক্ষী অহাৰ উমান পাই হাছিনা ভাতৃয়ে কৰিলে পলায়ন। হাছিনাৰ পলাতক ভাতৃক বিচাৰি আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান। আজিৰ চতুৰ্থটো খবৰ হৈছে অসম সীমান্তৰে সোমাইছে নেকি বাংলাদেশী। কেন্দ্ৰৰ নিৰ্দেশ আৰক্ষী হাই এলাৰ্ট। বাংলাদেশে প্ৰৱেশ কৰিছে নেকি অসমত। কেন্দ্ৰৰ নিৰ্দেশত অসম আৰক্ষীয়ে জাৰি কৰিছে হাই এলাৰ্ট। সীমান্ত অঞ্চলত আৰক্ষী আৰু সেনাৰ কটকটীয়া নিৰাপত্তা। অবৈধভাৱে কোনো নাগৰিকে প্ৰৱেশ কৰিব নোৱাৰিব অসমত। মণিপুৰৰ মুখ্যমন্ত্ৰীয়েও বাংলাদেশী প্ৰৱেশৰ বিষয়ত কেন্দ্ৰৰ সৈতে আলোচনা। ৰাজ্যখনৰ বাংলাদেশ সীমান্তৱৰ্তী জিলাত জাৰি কৰা হৈছে কাৰফিউ। ফেৰেজাৱাল আৰু জিৰিবাম জিলাত কাৰফিউ জাৰি মণিপুৰ প্ৰশাসনৰ। অসমতো বাংলাদেশৰ পৰা অহা শিক্ষাৰ্থী আৰু ব্যৱসায়ীৰ ওপৰত তীক্ষ্ণ নজৰ। সীমান্তৰ আৰক্ষীয়ে সোধপোছ কৰিছে বাংলাদেশৰ পৰা অহা নাগৰিকক। অসম আৰক্ষীৰ সমান্তৰালকৈ সীমান্ত ভাৰতীয় সেনাৰো তালাচী অভিযান তীব্ৰতৰ হৈ পৰিছে। আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা চাই যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। ধন্যবাদ।